এইটো আমাৰ UPPL দলৰ কাৰণে শুভ লক্ষণ। আৰু আজি আমি আচলতে আমাৰ যি বাগানপাৰা সমষ্টি, এই বাগানপাৰা সমষ্টিত আমি আমাৰ যি প্ৰাইমাৰী আছে, প্ৰাইমাৰীবিলাকৰ কাৰ্যালয়হে আমি আজি মানে উদ্বোধন কৰিছোঁ, নিৰ্বাচনী মানে পৰিচালনা কাৰ্যালয়। কিন্তু ইয়াত দেখিছোঁ যে বহুকেইটা আমাৰ নিৰ্বাচনী কাৰ্যালয়ৰ বহুকেইটা প্ৰাইমাৰীত আমাৰ ইয়াত যোগদান কাৰ্যসূচীবিলাক মানে নিজে নিজে মানে ঠিক হৈ আছে। তো আমি আৰম্ভণিৰ পৰা বাগানপাৰা, মেৰকুচি আৰু খিৰাল, ইয়াৰ পৰা আৰম্ভণিৰ পৰা আজি আমি প্ৰায় শতাধিক মানে BJP, BPF আৰু GSP এই তিনিটা দলৰ কৰ্মী আমাৰ তাত যোগদান হৈছে। আমাৰ আপুনি খুদা লিখিয়াকে হয়, আজি আমাৰ ইয়াত আমাৰ 25 নং বাগানপাৰা সমষ্টিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ ইয়াত আহিছে। তেখেতৰ এটা মিটিং ইয়াত ৰাখিছে। আৰু তাৰ পিছতে কিন্তু BJP কৰ্মীসকলে আমাৰ UPPL দলত যোগদান কৰাটো এটা তাৎপৰ্য এটা মানে বিষয় হয়। আৰু এই মানে এইটো সময়হে ক'ব। আজি এতিয়া 2016 আৰু 2021 চনলৈকে ইয়াত হাগ্ৰামা আৰু BJP চৰকাৰ ইয়াত মানে একেলগে মানে দিল্লীত নাছিল, দিছপুৰত চৰকাৰ আছিল আৰু মানে বড়োলেণ্ডতো চৰকাৰ আছিল। কিন্তু 2016 আৰু 2021 ইয়াতো বহুত মানে অপ্ৰীতিকৰ ঘটনাবিলাক হৈছিল। যদি BJP যদি বড়োলেণ্ডত যদি শান্তি স্থাপন কৰিছিলে, তেতিয়াহ'লে কিয় মানে 2016 পৰা 2021 চনলৈকে এই মানে 5টা বছৰ যি কাৰ্যকালত কিয় কাৰণে শান্তি স্থাপন নহ'ল? তো সেইকাৰণে আমি এককভাৱে প্ৰমোদ বড়োৰ নেতৃত্বত যি বিগত 5টা বছৰ, এই 5টা বছৰত ইয়াত শান্তি স্থাপন হৈছে আৰু নিশ্চয় ইয়াত